নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম হিচিকেশ আৰু আপোনালোকে চাই আছে HDS এছামিজ। চ' মানে ইণ্ট্ৰ বনোৱাতে মানে মোৰ চুলিবিলাক বেয়া হৈ গ'ল। চ' আজি আমাৰ গাঁৱত আহিব, কোন আহিব? তুমি কোৱা। হেমন্ত বিশ্ব শৰ্মা। কোন হয়? মামা। অ'কে। চ' আজি আমাৰ গাঁৱত আহিব আমাৰ সকলোৰে মৰমৰ হাঁহি আছে, মোক কনফিউজ কৰি আছে। চ' আজি আমাৰ গাঁৱত আহিব আমাৰ সকলোৰে মৰমৰ শ্ৰী হিমন্ত বিশ্ব শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী। চ' আমাৰ আইতা কিবা ক'ব খুজিব? আইতা চ' গাইজ, এতিয়া মই আপোনালোকক মোক কনভয় দেখাম আৰু চবকে দেখাম। চ' যিমান পাৰোঁ সিমান ভিডিঅ' কৰিম, কাৰণ মোবাইলটো হেৰালে মোক মাই ভালকৈ এটা মানে দিব। চ' ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ, এতিয়া মানে পূৰা ডগ চকানি জৰ্মন চিফত আনি পূৰা চাই ল'লে ক'ৰবাত কিবা বম চম আছে নেকি, আৰু এতিয়া চেকিং কৰি আছে। মানে বেলেগ মানে নেক্সট লেভেল চিকিউৰিটি হয়। আৰু গাইজ, ইয়াতে মামা আহিব আজি আমাৰ সকলোৰে। মামা মানে আমাৰ CM হিমন্ত বিশ্ব শৰ্মা, আৰু বহুত চিকিউৰিটি আছে। চ' আমি এতিয়া থিয় হৈ চিকিউৰিটিবিলাক চাই আছোঁ। গুছিয়ে দিব যদি চাবা উচ্চা খোজকাঢ়ি একেদৰ মোটামুটি এনে আৰামত হয় মুখটা ফেলি মামা আহিছে এইটো So guys, mama is আগুৱাই নাহিবি, পিছত আহিবি, আগুৱাই আহিবি, আগুৱাই নাহিবি, আগুৱাই নাহিবি। মামাৰ লগত চেক কৰিছো। So guys, এই মাত্ৰ মামা আহিছে, মামা গ'লে এইফালেৰে। এতিয়া অলপ 10-15 মিনিট থাকি আহিব। আৰু গাইজ, মামা এই কাৰণে আহিছিলে, মানে আমাৰ ককা ঢুকাইছিলে। চ' ককাৰ খবৰ ল'ব মামা আহিছিলে। আৰু আজি মানে নেক্সট ডে হয়, যোৱাকালি মামা আহিছিলে। চ'